Kidamtang teleponi pai thom kebrai si arni lurulangso Assam Sahitya Sabha rangsina bhavana sai hemalong karlitang Tokbang Bosonta das aphan kachekimo sai dengpon. Bangso kachekimo sai kedeng pen pacheton dunsi Tokbang Bosonta das akaya lamo Hirjir kachepate sai kedengpon. Labangso kachekimo sai kedengpon along pherangke sonju bora hin pen karlitang Tokbang Bosonta das akaya lamo pati hek pen thanpon. Lapen Tokbang Bosonta das akaya lamo Hirjir chepate sai dengpon. Bangso hot Hirjir kehir aning ke hangatum chetong dunrin kisi Hirjir kehir chepate dunrin ki. Bosonta das da bora এইদৰে আমি সাহিত্য সভাই কেতিয়াও অনুষ্ঠান আয়োজন কৰা নাছিলোঁ। এইবাৰ আমি তাৰ এটা প্লেন কৰিলোঁ যে তেখেতৰ কথা মানুহে লাহে লাহে পাহৰিব ধৰিছে। আমি ভাবোঁ যে তেখেতৰ ওপৰত যদি এটা অনুষ্ঠান কৰা হয় তেতিয়াহ'লে সকলো তেখেতে সদায় আমাৰ স্মৃতিত সজীৱ হৈ থাকিব। সেইকাৰণে তেখেতৰ ওপৰত আমি অনুষ্ঠানটিৰ কথা, কাৰণ এজন মহান লেখক, কাৰ্বি আংলঙৰ এজন ইতিহাস বুলি ক'লে ভুল নহয়, এইজনৰ কথা যদি মানুহে পাহৰি যায় এইটো বৰ দুখৰ কথা হয়। সেইকাৰণে আৰু বসন্তদাই 22খনকৈ উপন্যাস লিখিছিল আৰু বসন্তদাৰ লেখা নপঢ়া কোনো পঢ়ুৱৈ হয়তো অসমত নাই। তেখেতে ৰহস্য চিৰিজ লিখিছিল, ৰহস্য উপন্যাস লিখিছিল, গল্প লিখিছিল, কাৰ্বি সংস্কৃতিৰ ধাৰা, কাৰ্বি সংস্কৃতিৰ ইতিহাস, দুখন গৱেষণামূলক গ্ৰন্থ লিখিছিল। গতিকে বসন্তদা অতি সৰল মনা আৰু বিৰল প্ৰতিভাৰ এগৰাকী সাহিত্যিক আছিল, যিগৰাকী সাহিত্যিকে আচলতে জীৱিত কালত যি ধৰণে সন্মান পাব লাগিছিল সেই সন্মান দিয়া নহ'লে সমাজৰ পৰা। গতিকে আজি ডিফু সাহিত্য সভাই তেখেতৰ মৃত্যুৰ 2012 চনতে হৈছিল 7 মাৰ্চত আজি ডিফু সাহিত্য সভা স্মৃতি স্মাৰক অনুষ্ঠান এটা অনুষ্ঠিত কৰিলে। তাৰ বাবে Hirjir ৰিপৰ্ট KTV নিউজ।